মই আজি বনাম বিলাহী বেঙেনা আৰু আলুৰ এটা খুবেই ধুনীয়া ৰেচিপি আৰু এনেদৰে মই কাটি ল'লোঁ আৰু এইখিনি মই হালধি জলকীয়া গুড়া ধনিয়া পাউডাৰ জিৰা জালুক ৰেডি কৰি লৈছোঁ আৰু কেৰাহীত অকণমান অলপ পানী দি বেঙেনা আলু আৰু বিলাহী মই 4 মিনিটৰ কাৰণে অকণ বইল কৰি ল'ম তাৰ কেঁচা গোন্ধটো যাবৰ কাৰণে আৰু বিলাহীৰ ওপৰৰ যিটো বাকলিটো সেইটো এৰুৱাই দিব আপোনালোকে আৰু এয়া নহৰু আদা খুন্দি ল'ম কেঁচা জলকীয়া দি পেলাই নিজে খুন্দা হৈ গৈছে মোৰ আৰু এইখিনি অকণমান বইল কৰিলোঁ কৰি ইয়াৰ পৰা পানীটো মই ঢুকি দিছোঁ সুন্দৰকৈ আপোনালোকে এনেদৰে নকৰি পেলাই আপোনালোকে ফ্ৰাই কৰি পেলাই বনাব পাৰে মই তেনেকৈ এদিন বনাই দেখুৱাম আপোনালোকক আৰু এই গৰম কেৰাহীত মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'লোঁ তাতে তেজপাত আৰু ইয়াত নহৰু আদা বটাখিনি দিলোঁ দি এইখিনি অকণমান ভাজি লৈ পেলাই অকণমান কালাৰটো চেঞ্জ হ'লেই তাতে মই মছলাখিনি ৰেডি কৰি লোৱা সেইখিনি ধুনীয়াকৈ দিলোঁ তাত অকণমান পানী মিক্স কৰি দিছোঁ যাতে কেৰাহীখনত লাগি নধৰে এনেদৰে ধুনীয়াকৈ লৰাই থাকিব আৰু তেল বিৰিঙি অহালৈকে ধুনীয়াকৈ ভাজি ল'ব আৰু এতিয়া মই ইয়াতে বইল কৰি লোৱা বেঙেনা আলু আৰু বিলাহী দি পেলাই ধুনীয়াকৈ মই লৰাই থাকিম মই খুবেই কম মছলা ব্যৱহাৰ কৰিব চেষ্টা কৰোঁ আৰু তেলো খুব যিমান পাৰি কম সেইকাৰণে মই বইল কৰি বনাইছোঁ ফ্ৰাই কৰি বনোৱা নাই যিহেতু আমাৰ কাৰণে ইমান ভালো নহয় তেল আৰু মছলা নহয় জানো ইয়াতে অকণমান পানী দিলোঁ দি পেলাই ধুনীয়াকৈ লৰাই পেলাই অকণমান সময় ঢাকি দিম তাৰপাছত মই এনেদৰে অকণমান চিকেন মছলা দি দিলোঁ ধুনীয়া গোন্ধাবৰ কাৰণে তাতে মই কাটি লোৱা ধনিয়াখিনি দিলোঁ দি ধুনীয়াকৈ মিক্স আপ কৰি পেলাই এইখিনি মই ধুনীয়াকৈ বেঙেনা আলু গ্ৰেভিখিনি ৰেডি হৈ গৈছে এয়া চাওকচোন ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰি এতিয়া আৰু মই ইয়াতে অকণমান চাটনিৰ কাৰণে কেঁচা বুট মেমেজো আদা নহৰু অকণমান নাৰিকল দি মিক্সিত খুন্দি ল'লোঁ আৰু ইয়াতে অকণমান কেঁচা মিঠাতেল অকণমান দি পেলাই মিক্স কৰি দিছোঁ আৰু এয়া ধুনীয়াকৈ পৰিৱেশন কৰিব খুবেই সুন্দৰ লাগিব ৰুটিৰ লগত খাই নহয় জানো এয়া মোৰ ৰেডি হৈ গ'ল একদম চিম্পুলকৈ বনোৱা আজিলৈ আহিছোঁ বাই বাই আশা কৰিলোঁ ভাল লাগিছে আপোনালোকৰ এনেদৰে মৰম